ওয়েলকাম টু মাই অসমীয়া ব্লগাৰ বয়। এতিয়া আমি যাবলৈ ওলাইছোঁ এটা ছেকেণ্ড হেণ্ড মোবাইলৰ শ্ব'ৰুমত। তাতে কি মোবাইল পোৱা যায় আপোনালোকক চব দেখাম। ভিভ', আইফোন, অপ' চব পোৱা যায়, চব ধৰণৰ কোৱালিটিৰ মাল পোৱা যায় তাতে। দিল্লী অলৰেডি ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ পৰা দিল্লীৰ পৰা তাতে মাল আহে। কি মাল আছে, মই নিজে এটা মোবাইল ল'ম আজি বুলি ভাবিছোঁ। তাতে কি মোবাইল ল'ম আপোনালোকক দেখাম, কিমান প্ৰাইচ পৰে তাতে দেখাম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্ত, আমি এতিয়া যাই আছোঁ মোবাইল কিনিবলৈ। বহুত ভাল লাগি আছে মোবাইল কিনিবলৈ যাই আছোঁ। আপোনালোকে চাই থাকক, দেখাই আছোঁ। দাদা, ইয়াৰ পৰা আৰু কিমান দূৰ আছে? আৰু 6-7 কিলোমিটাৰমান হ'ব। আৰু 6-7 কিলোমিটাৰ পালে আমি মোবাইলৰ দোকানটো পাই যাম। আপোনালোকে চাই থাকক, দেখাই আছোঁ আমি। দাদা, আমি যোনটো মোবাইলত দোকানত যাই আছোঁ মোবাইল কিনিবলৈ, সেইটো দোকানত কি কেছ মেম'বোৰ দিয়ে নেকি মোবাইলৰ? হয় দিয়ে। মই শুনা পাইছোঁ যে কেছ মেম'টো দিয়ে আৰু তাত বিভিন্ন ধৰণৰ মোবাইল পোৱা যায়। চাইফোন ওলাই এইবিলাকে আছে। হয় নেকি? আইফোন, ওৱান প্লাছো পোৱা যায় তাতে? এইবিলাক চব আছে। আপুনি আগত গৈছিল নেকি তাতে? মই এদিন চাইছিলোঁ, কিন্তু মই কিনিবলৈ যোৱা নাই। হয় নিশ্চয় তাতে চাওঁ কিমান ধৰণৰ মোবাইল পোৱা যায় তাতে। আমি গ'লেই গম পাম তাতে কি মোবাইল আছে আৰু কিমান প্ৰাইচ কিমান আহে, আপোনালোককো দেখাম। আমি এতিয়া আহি পালোঁ, এই দোকানটো পাই গৈছোঁ। আমি আপোনালোকক দেখাই আছোঁ, এইটো দোকান হয়। এই দোকানৰ ভিতৰত যাওঁ, তাতে কি মোবাইল আছে ভিতৰত গ'লে আমি গম পাম। দাদা অলৰেডি ইয়াতে আছে, এইটো দোকান হয়। দাদা, একচুৱেলি ইয়াতে কি মোবাইল পোৱা যায়? ইয়াতে আপোনাৰ ৰিয়েলমি, অপ', ভিভ', MI, OnePlus, আইফোন এইটো ছেকেণ্ড হেণ্ড শ্ব'ৰুম। এইটো ছেকেণ্ড হেণ্ড আপোনাৰ ফ্লিপকাৰ্টৰ ফ্লেগশ্বিপ মোবাইল পাই যায়। হয়। নিশ্চয় কি মোবাইল আছে আমি দেখিম যে কি মোবাইল আছে, কি মোবাইল পোৱা যায়। দাদা এতিয়া ওলাব, আমি দেখাই আছোঁ আপোনালোকক। দাদা মোবাইল বিলাক দেখাই আছে, কি মোবাইল আছে। একবাৰে ব্ৰেণ্ড নিউ। এইটো মানে জাষ্ট অনলি খালি বক্স অপেন হৈছে, আপুনি চাৰ্জাৰবিলাক খোলাই নাই। এইটো আপোনাৰ 5G চিৰিজৰ মোবাইল হয়, Y72। এইবিলাকো পাই যাব। আজি অপেন বক্সৰ ষ্টক অলপ কম আছে, নেক্সটত আহিলে পাই যাব। তাকে বোলে এইটো এটা ৰিয়েলমিৰ আছে C11। তাৰপিছত আপোনাৰ ফ্লেক্সত বহুতকেইটা মডেলে পাই যাব। চেমচাঙৰ ফোন, চেমচাঙৰ হয়, চেমচাঙৰ A50 হয়। ৰেম এইটো ৰেম 4GB 64GB আছে। 4GB কিবা লাগে আপোনাৰ Redmi 5A। এইটো বঢ়িয়া ফোন, স্ক্ৰেচ কোনো দাগ দুখ নাই। আপোনাৰ Oppo A53 চাওক, একদম ধুনীয়া কণ্ডিশ্যনতে আছে। মোবাইলটো এইটো প্ৰাইচ কিমান আহিব? এইটো মোটামুটি 8,500 টাকা। হোলচেলত ল'লে আৰু অলপ কম। এটা ৰেম কিমান? 4GB 64GB আছে। এইটো ফোন বিভিন্ন ধৰণৰে আছে। আপোনাৰ আইফোনৰ 2 মডেল দেখি আছোঁ। এইটো আইফোন 8 হয়। এইটো চাওক, একদম ক্লিন, কোনো এটা স্ক্ৰেচো নাপাব। একদম আমি দেখা পাই আছোঁ, এইটো ধুনীয়া এটা মোবাইল আইফোন হয়, আইফোনৰ 6 হয়। ভাল লাগি আছে, নিশ্চয় আমি ল'ম। কিন্তু দাদা কিমান আহে প্ৰাইচ? এইটো 15,000 টাকা। 15,000 টাকা। এইটো বেটাৰী এমএচ কিমান? এইটো বেটাৰী MSটো এইবিলাক নাথাকে, বেটাৰী হেল্থ থাকে। এইটো 85 থাকে বেটাৰী হেল্থ। আপোনাৰ ষ্ট'ৰেজ আছে 64। চাৰ্জটো ভাল আছে, চাৰ্ভিছটো ধুনীয়া। এইটো আপোনাৰ এটা iPhone 6s প্লাছ আছে। এইটো অলপ ডাঙৰ চাইজৰ মোবাইল হয়, আইফোনেৰে হয়। এইটো কিমান? এইটো আপোনাৰ 10,000 টাকা থাকিব। এইটো মানে ৰেম চেম কিমান? এইটোৰ এই আইফোনততো ৰেম সেনেকুৱা নাথাকে, আইফোনত ষ্ট'ৰেজ থাকে। এইটো 64 আছে। 64। এইটো বেটাৰী হেল্থ 80%। আইফোনতো দুটা বস্তু চাই, এটা বেটাৰী হেল্থটো চাই আৰু এটা আপোনাৰ প্ৰাইচ 10,000। এইটো 10,000। আৰু আপোনাৰ OnePlus চাই যদি OnePlus পাই যাব। OnePlus 6 আছে, এইটো আপোনাৰ 12,000 টাকা। 12,000।
আজি অলপ ষ্টক কম আছে তথাপিও মই দেখাই আছোঁ আপোনালোকে যিটো আহিছে যেতিয়া এইটো আপোনাৰ কম ৰেঞ্জৰে ফুল স্ক্ৰীণ মোবাইল হয় 5,000 টকাত আহি যাব ৰেডমি 7 এইটো এটা খুবেই ধুনীয়া মোৰ মডেল আৰু এটা আছে নোট 7 Pro নোট 7 Proটো মাৰ্কেটত খুবেই ডিমাণ্ড গেমিঙৰ কাৰণে ভাল এইটো একদম ফ্ৰেছ চাই লওক একদম ধুনীয়া লেকচারটা ভালো লাগছে না আইফোনের একটা বড় মডেল আছে ধুনীয়া বাচ্চা মডেল যদি আইফোন 5s এইটো লৈ ল'ব পাৰে এইটো ভালে আছে এটো আৰু কিমান আহে এইটো বেছি নাই এইটো 4,000 টকা ওপরে তো দেখানো আছে এইটো এটা আছে রিয়েলমি এক্স এইটো খুবই ধুনীয়া রিয়েলমি এক্স এইটো পপ আছে হ্যালো এইটো 10,500 টাকা কি করো এইটো এটা আছে আপোনাৰ ধুনীয়া একদম কালাৰ একদম ক্লিন কোনো স্পট কোনো কিছু নাই একদম ধুনীয়া কণ্ডিশ্যনত আছে মালবিলাক স্পট নপৰে না নাই এইবিলাক আপোনাৰ দামী চিৰিজৰ যিবিলাক একদম ফ্ৰেছ এণ্ড ক্লিনে থাকে এইটো চাওক না আপোনালোকে নিজে চাব এইটো মই ক'লেও নহ'ব না আপোনালোকে চালেও গম পাব কেনেকুৱা কণ্ডিশ্যনত আছে এইটো 4GB 64GB আছে 10,500 টাকা পড়বে যাইতেছিল এই এটা আছে আপোনাৰ ভিভো নেক্স ধুনীয়া মোবাইল আজিৰ ডেটতো অনলাইন ৰেট এইটো 40,000 আছে হয় এইটো যদি লয় আমি 15,000 টাকা দিব 15,000 টাকা লাগিব না এটো কি হয় ভিভো এইটো ভিভো নেক্স বুলি কয় এইটো অনলাইনত সাৰ্চ কৰিলে গম পাব ভিভো এইটো আপোনাৰ অনলাইনত 40,000 আছে এইটো 15,000 টাকা এটো র্যাম কিমান এইটো 8GB 8GB 128GB হিনচেটটো বহুত আছে আৰু ভিতৰত আছে এইবিলাক মই ওলা নাই জাষ্ট আপোনালোকক চিম্পল কিবা এটা মই দেখাই আছোঁ ফোন করি হ্যাঁ এইটো এটা আছে আপোনাৰ স্যামসাঙৰ হয় এইটো দামী চিৰিজৰ মোবাইল হয় স্যামসাং নোট 10 লাইট বুলি কয় এইটো এটাৰ লগত কলম আছে আপোনাৰ হয় নেকি এইটো আপোনাৰ 22,000 টাকা 22,000 টাকা খুব ধুনীয়া চিৰিজৰ মোবাইল হয় আইফোনের এটা খুবই ধুনীয়া মডেল আৰু এটা আছে আইফোন 7 পকো লাগিলে পকো পাই যাব পকো F1 এইবোৰ মানে মোবাইলৰ ওপৰত মানে চাৰ্জিং লাষ্টিং কিমান চাৰ্জিংটো আপোনাৰ ভালে থাকে এইবিলাক চাৰ্জিং অসুবিধা নাই আপুনি চলালে গম পাব কাৰণ আজিকালি মানুহে মেক্সিমাম নতুনতকৈ ছেকেণ্ড হেণ্ডটো বেছি ইউজ কৰি আছে মোটামুটি যদি কোনোবা হোলচেল লাগে হোলচেলো পাই যাব আমাৰ এতিয়া মেইনলি হোলচেলে ডিষ্ট্ৰিবিউট কৰা হয় তাৰপিছত ধৰক যদি কোনোবা 1 পিচ বা 2 পিচ লাগে সিহঁতে আমাৰ কাউণ্টাৰত আহি ল'ব পাৰিব অসুবিধা নাই আৰু যদি কোনোবা যদি বেছিকৈ লাগে 20 পিচ 50 পিচ তথাপি পাই যাব অলৰেডি দাদাই বহুত মোবাইল ওলাইছে ইয়াতে বহুত ধৰণৰ কোৱালিটিৰ মোবাইল আছে তাৰমানে স্পেচটো অলপ কম না ৰুমটো সৰু মানে ভিতৰত আৰু আছে বৰ্তমান এইখিনি খালি জাষ্ট চিম্পল তাৰমানে বস্তু আপোনালোকে দেখিছোঁ ন ভিতৰতটো আছে আৰু মানে চালে ভাল লাগিব এতে আমি অলৰেডি বহুত মোবাইল দেখা পালোঁ যে ভিভো অপো আইফোন আৰু মানে এমআইৰ মাল আছে দেখা দেখাইছে আৰু ভিতৰত বহুত মাল আছে দেখাব পৰা নাই ইমানখিনি আমি দেখা পাই আছোঁ এতিয়া আৰু দাদা মানে এই যোনটো মানে আপোনালোকে কেছ মেমা দিব কেছ মেমা প্ৰব্লেম হয় নাই এইটোতো আমাৰ এইবিলাক যিবিলাক মাল আমি আনিছোঁ এইবিলাক চব আমাৰ ফ্লিপকাৰ্টৰ কালেকশ্যন আছে এইবিলাক আপোনালোকে স্কেনিং কৰি ক'ৰ পৰা মাল আহে সেইটো পাই যাব এইটো য'ৰ পৰা আমি আনো আমাক ফুল GST পাব আমি এনে 2 পিচ কৰি নাও আমাৰ 500 পিচ 1000 পিচ লৈ যাব এতিয়া ধৰক আমি ইয়াৰ পৰা যাই ল'ব আমাৰ পৰা পাৰ্চেছ কৰি সিহঁতক আমি আমাৰ দোকানত বিক্ৰী কৰোঁ বাকী কোনো অসুবিধা নাই মোটামুটি আমাৰ এনেকুৱা বিজনেছটো 2-3 বছৰ চলি আছে কোনো অসুবিধা পোৱা নাই
তে এতিয়া যদি আমাৰ কথাত আমি মোবাইলটো ইয়াৰ পৰা কিনি লৈ কিনে মানে যাই আছোঁ তে ৰাস্তাত আমাক পুলিচে ধৰছে ধৰাৰ পিছত আমি কেছ নাম্বাৰটা তাক দেখাইছোঁ পুলিচক দেখাইছোঁ পুলিচে নামানে তে আপোনাক যদি তেতিয়া আমি ফোন কৰি মাতাওঁ না 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 মই অফিচলৈ যাবই লাগিব আৰু এইটোও আপোনাৰ পুলিচে এনেকুৱা কৰি নধৰে কাৰণ এইটো আপোনালোকৰ বিলে থাকিব ন তো বিলটোতো আপোনালোক লগত থাকিব মোৰ দোকানৰ বিলটো দিম এইটো পেড থাকিব চিল থাকিব তাতেতো কোনো অসুবিধা নাই আৰু এইবিলাক মালটো আমি এইবিলাক ইয়াৰ পৰা নানো না এইবিলাক আমাৰ ফ্লিপকাৰ্টৰ ট্ৰেক্সো মোবাইল তাৰ পৰা একদম লট লৈ আহোঁ আমি তাতে আমাৰ ফুল্লি GST থাকে আমাৰ এতিয়া ধৰক 500 পিছ থাকক 200 পিছ থাকক এনেকুৱা আমাৰ কমপ্লিট বিলটো থাকে মই বিলটোৰ ভিতৰত আছে যদি আপোনালোকে চাই দেখাই দিব পাৰিব অসুবিধা নাই অলৰেডি দাদাই কৈ দিছে যে মানে কোনো প্ৰব্লেম নাই মোবাইলৰ কোনো প্ৰব্লেম নাই আপোনালোকে যদি ল'ব খোজে তাতে দাদাৰ আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দাদাৰ নাম্বাৰটো থাকিব দোকানৰ এড্ৰেছটো থাকিব আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে তে বহুত ভাল ভাল কোৱালিটি ইয়াতে মোবাইল পোৱা যায় ছেকেণ্ড হেণ্ডত যিকোনো মোবাইল ইয়াতে পোৱা যায় হয় হয় এই সকলো ধৰণৰ মোবাইল ছেকেণ্ড হেণ্ড পাই যাব যদি কোনো হ'লচেল লাগে হ'লচেলো পাই যাব ৰিটেইল লাগিলে ৰিটেইলো পাই যাব এতিয়া দাদাহঁতে ভিডিঅ'টো বনাইছে যদি দাদাহঁতৰ ভিডিঅ'ৰ থ্ৰুদি আপোনালোকে আহে তেতিয়াহ'লে মই স্পেচিয়েলি অলপ ডিছকাউণ্ট কৰাই দিম মোটামুটি যিখিনি পাৰোঁ মই ডিছকাউণ্ট কৰাই দিম এই দোস্ত এতিয়া আপোনালোকক এটা অফাৰ দিছে যে আমাৰ ভিডিঅ'ৰ থ্ৰুতে কোনোবাই যদি ভিডিঅ' চাই কিনে যদি ইয়াতে ল'ব খোজে তে অলপ আমাৰ থ্ৰুতে মানে অলপ ডিছকাউণ্ট দিব তেতিয়া আমি এটা চিলেক্ট কৰিলোঁ আমি ওৱান প্লাছ ল'ম তেওঁ মোবাইলটো অন হৈছে আমি চাওঁ এইটো ল'ম বুলি ভাবিছোঁ মোবাইলটো ভালে আছে মোবাইলটো আমিতো ইমান এটা নাজানো মোবাইলৰ বিষয়ে আপুনি অলপ দেখাই দিয়ক কি কি আছে ভিতৰত কেমেৰাটো কেমেৰা এতিয়া আমি ওৱান প্লাছটো ল'ম ডিচিশ্যন লৈ লৈছোঁ যে ওৱান প্লাছ ল'ম ওৱান প্লাছটো ভালেই আমাৰ পচন্দ হৈছে আপোনালোকে ল'ব পাৰে আহি কিনে দাদাৰ পৰা